কৰিলে আজি বহুত ভাল লাগিছে আজি মনোনয়ন পত্ৰ দাখিল কৰিলোঁ মোটামুটি 10,000তকৈ অধিক সমৰ্থক লৈ আজি গড়েশ্বৰ ৰাজহুৱা চক্ৰ বিষয়াৰ আমাৰ মনোনয়ন পত্ৰখন আমি দাখিল কৰিলোঁ কি ক'ব কেনেকুৱা কিমান ৰাইজক সঁহাৰি দিছে এইটোতো আনএক্সপেক্টেড মই ভাবাই নাছিল যে যিখিনি এষ্টিমেট কৰিছিলোঁ যিমানখিনি আহিব বুলি ভাবিছিলোঁ তাতকৈ বেছিকৈ আহিছে আমাৰ 23 নং গড়েশ্বৰ পৰিষদীয় সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা পশ্চিমৰ পৰা পূবৰ পৰা একদম বৰ্ডাৰ এৰিয়াৰ পৰাও আহিছে সেইটোৰ কাৰণে মই বহুত সুখী আৰু মই আটাইকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ থাকিব আৰুতো বেলেগ বেলেগ পাৰ্টিৰো আছে UPPL BPFৰ বাহিৰেও আৰু বহুত কেইটা দলৰ কেণ্ডিডেট আছে আমি গম পোৱাত গতিকে এইবাৰ খেলাটো বেছি মজা লাগিব নতুন প্ৰাৰ্থী হিচাপে গড়েশ্বৰক লৈ আপুনি কি পৰিকল্পনা কৰিছে গড়েশ্বৰকতো আমি যেহেতু মই নতুন ফাৰ্ষ্ট টাইম মই এবাৰ ইলেকশ্যন খেলিব বিচাৰিছোঁ গতিকে এটা নতুনত্ব এটা ফিলিংছ আহিছে হয় না নহয় যেনে আপুনি নিজে যদি নতুন চাৰ্ট এটা পিন্ধে তে ফিলিংছটো কেনেকৈ অনুভৱ হয় ঠিক তেনেকৈ ৰাজনীতিকত মই জড়িত হৈ আহি যে আজি মই কেণ্ডিডেট হ'ব ময়ো ভাবা নাছিলে আজি ৰাইজে যিখিনি আশীৰ্বাদ কৰিলে ৰাইজে বিচৰা কাৰণে আজি মই কেণ্ডিডেট হ'বলৈ সক্ষম হৈছে গতিকে মই ভাৰতীয় জনতা পাৰ্টিৰ আটাইকেইজন কাৰ্যকৰ্তাক মই এই চেগতে মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ এতিয়া আমাৰ মাজত কোনো তেনেকুৱা বিসম্বাদ হোৱা নাই বিসম্বাদ হৈছে এইটোতো মই গম পোৱা নাই যদি বিসম্বাদ হয় নিশ্চয় আপোনালোকে ৰিপ্লাই পাব মই গড়েশ্বৰবাসী ৰাইজক এইটোকে ক'ব বিচাৰোঁ আপোনালোকে 20টা বছৰ মানে চাৰিবাৰ ইলেকশ্যন হ'ল এইবাৰ 5th টাইম এই 20টা বছৰ আপোনালোকে যিসকল পাৰ্টিক আপোনালোকে বিশ্বাস কৰি ফেলে সমাজখন এৰি দিছিলে গতিকে তাৰ তিতা কেহা আপোনালোকে পাইছে গতিকে আগন্তুক আহি থকা দিনত গড়েশ্বৰবাসী ৰাইজে নতুনত্ব দেখিবলৈ পাব মনোনয়ন পত্ৰ দাখিল কৰিলে প্ৰায় 10,000 আমাৰ সমৰ্থক আজি এই মনোনয়ন পত্ৰ দাখিল পৰ্বত আজি আহিছিলে আমাৰ কেণ্ডিডেট শ্ৰীযুত নাৰ্জাৰী ডাঙৰীয়াৰ সমৰ্থনত আৰু ইতিমধ্যে মনোনয়ন পত্ৰ দাখিল কৰা হ'ল আৰু মনোনয়ন পত্ৰ সকলো ফালৰ পৰা শুদ্ধ মনোনয়ন পত্ৰ দাখিল কৰা হৈছে আমি ভাবোঁ যে 4 তাৰিখে যেতিয়া ইয়াৰ স্কুটিনি হ'ব গতিকে তাৰপিছতে আৰু আমাৰ যি প্ৰচাৰৰ কামটো ইতিমধ্যে আমাৰ পাৰ্টিয়ে চলাই আছে কিন্তু আচল হ'ব আমাৰ 4 তাৰিখৰ পৰা জোৰদাৰ প্ৰচাৰ হ'ব কি আশা দেখিছে ভাৰতীয় জনতা পাৰ্টি এই নিৰ্বাচনত BTC এলেকাত নিৰ্বাচন জিকাটো জয়ী হোৱাটো খাটাং কাৰণ ইতিমধ্যে আমি ৰাইজৰ যি সমৰ্থন আৰু যি সঁহাৰি পাইছোঁ সকলো অঞ্চলতে আমি নিশ্চিত যে আমাৰ প্ৰাৰ্থী বিপুল ভোটত জয়লাভ কৰিব আৰু আমাৰ প্ৰাৰ্থীয়ে বিভিন্ন আমাৰ যি জাতি জনগোষ্ঠী আছে বিভিন্ন যে সম্প্ৰদায় আছে সকলো সম্প্ৰদায়ৰ সমৰ্থন লাভ কৰিব আৰু সকলো ইতিমধ্যে ওলাই আহিছে আজি আপোনাৰ সকলো বোধহয় দেখিছে যে এই আজি যি ৰেলী এই ৰেলীয়ে প্ৰমাণ কৰিছে যে আমাৰ প্ৰাৰ্থী শ্ৰীযুত নাৰ্জাৰী ডাঙৰীয়াৰ বিজয় নিশ্চিত চাওক আমিতো সকলোবোৰ আসনতে জয়লাভ কৰিম বুলি আমি নিৰ্বাচন খেলিছোঁ আমি যেহেতু নিৰ্বাচন খেলিছোঁ সকলোবোৰ প্ৰাৰ্থীয়ে আমাৰ জয়লাভ কৰিব এইটো আমি এই ক্ষেত্ৰত আৰু জয়লাভ কৰিম কাৰণে আমি তেখেতসকলক প্ৰাৰ্থিত্ব দিছোঁ আৰু হয় তো গতিকে আমাৰ আমি আটাইকেইখন আসন যিকেইখনত আমি প্ৰাৰ্থী দিছোঁ আমি নিশ্চয় জয়লাভ কৰিম মহিলাৰে কৈছে যে এককভাৱে BPF চৰকাৰ গঠন কৰিব চব এইটো সম্ভৱ আমি এটা ৰাষ্ট্ৰীয় দল আমিয়ে কোৱা নাই এইবোৰ কথা কাৰণ কথাটো কোৱা যায় কিন্তু কথাবিলাকৰ সাৰমৰ্ম থকাটো উচিত আৰু মই ভাবোঁ যে 100% কোনো দলেই নাপায় তেখেতৰতো বাদেই দিয়ক
কোনো দলেই নাপায় আৰু আমিও কোৱা নাই যে আমি 100% চিট পাম কিন্তু আমি যিমান কেইজন প্ৰাৰ্থী দিছোঁ সেই সকলোবোৰে জয়লাভ কৰিব সেই ক্ষেত্ৰত আমি নিশ্চিত